আমাৰ সেইফালৰ মানে লোকসকলে টিকট যেতিয়া কনফাৰ্ম নহয় মানে টিকটটো কনফাৰ্ম নহ'লে মানে অকণমান সমস্যা হয়। যদি ফ্লাইটত আহে বা যায় তেতিয়া বেলেগ কথা। বিশেষকৈ কিছুমানৰ মানে কনফাৰ্ম টিকট নহয়, তাৰ টিকটো নাপায় আৰু নিজে কাটিবও নাজানে। তো নিউ দিল্লী ৰেলৱে ষ্টেচন বা অল্ড দিল্লী ৰেলৱে ষ্টেচনত এনেকুৱা কিছুমান আপুনি দালাল লগ পাব, তেওঁলোকে মানে কৈ দিব যে টিকট কনফাৰ্ম হৈ যাব, পাই যাব, আহক মই কৰোৱাই দিছোঁ। তো আপোনাৰ বা কমিশ্যনো খাব, পইচাও ল'ব, আৰু পিছত আপুনি পস্তাই থাকিব। মই মানে এনেকুৱাকৈ মই এবাৰ ট্ৰেইনত গৈ থাকোঁতে আমাৰ সেইফালৰ মানে 13-14গৰাকীজনমান মানে মানুহ ইয়াৰফালে আহিছিল কিবা দিল্লীত কোম্পানী কিবা মানে কামত। তাৰপিছতে তেখেতে মানে ক'লে বোলে, তাৰপিছতে আধা ৰাস্তা মানে আমিতো চিনাকি হৈছোৱে ধৰক, আৰু তেওঁলোকে কৈছে বোলে নিউ দিল্লী ৰেলৱে ষ্টেচনতে মানুহে এনেকৈ তেনেকৈ বোলে আমি টিকট কটোৱালে, আমি টিকট কনফাৰ্ম আমি পোৱা নাছিলোঁ, তেওঁলোকে কনফাৰ্ম কৰিলে। মই কৈছোঁ বোলো কিন্তু এই ক্ষেত্ৰত বহুত সমস্যা হয় আকৌ বোলো, দালালিও আছে বোলো। কিন্তু আপোনালোকে বোলো এবাৰ ভালকৈ আপোনালোকে চেক কৰিলে নাই, PNR ID মানে ভালকৈ চেক কৰি ল'লে নাই? তেওঁলোকে কৈছে তেওঁলোকে মানে চব ঠিক আছে বোলে। তাৰপৰা ময়ো বিশেষ একো নক'লোঁ। কিন্তু যেতিয়া আপোনাৰ UP পাৰ নাই হোৱা তেনেকুৱাতে দেই, কোন ষ্টেচনত মই পাহৰি গৈছোঁ, তো তেওঁলোকৰ মানে ছিটবিলাক মানে এটাৰ পিছত এটা মানে খালী হৈ গৈ আছে মানে বেলেগ মানুহ আহি কৈছে আমাৰ এইটো ID PNR ID দেখুৱাইছে, চব দেখুৱাইছে। তাৰপৰা তেওঁলোক মানে UP নেপালে গৈ মানে তেওঁলোকৰ প্ৰায় মানে গোটেই 13-14জন যিমানজন আছিলে তেওঁলোকৰ মানে ছিট খালী কৰিবলগীয়া হ'ল। তেওঁলোকে এতিয়া তাৰপিছত মোৰ ওচৰলৈ আহিছে, মই কৈছোঁ মই কোৱা নাছিলোঁ জানো। তাত তেনেকুৱা তাত আচলতে কি কৰে, আৰু মোৰ ভাইটি এটা আছিল, সিও সেই তাৰ কাহিনী কৈছে তেনেকুৱাকৈ। মানে সিহঁতি কি কৰে, আপোনাৰ সেইটো সময়ততো আপোনালোকৰ দুধুৰ-মুধুৰ অৱস্থা হয় নাই, যাবলৈ চেষ্টা কৰে। তো কি কৰে তেওঁলোকে, আহক আপোনালোকে চিন্তা কৰে পাই গ'লোঁ, লাগিলে 2 টকা দামেই দিওঁ। তো তেওঁলোকে কি কৰে, তেওঁলোকে এডোখৰ নিৰ্দিষ্ট ঠাইলৈকে মানে UP কোনোবা এটা ৰেলৱে ষ্টেচন বা বিহাৰৰ কোনোবা ৰেলৱে ষ্টেচনলৈকে আপোনালোকক কনফাৰ্ম কৰোৱাই দিয়ে। তাৰ পিছৰডোখৰ আপোনাৰ মানে গম পাইছে নহয় কি হয়। তাৰপিছতে মানে বেলেগ মানুহ আহি আপোনাক উঠাই দিব। গতিকে সেই ক্ষেত্ৰত সদায় আপোনালোকে সাৱধান হ'ব, আৰু টিকট কাটোতে চাব, PNR ID চেক কৰিব, ক'ৰ পৰা ক'লৈকে কাটিছে তেওঁলোকে, আৰু তাৰপিছত কেনেকুৱা বহুত সমস্যা ভুগিবলগীয়া হয়। আৰু তাৰপিছত তেওঁলোক কি কৰে মানে এডোখৰলৈকে এনেকুৱাকৈও কৰে কিছুমানৰ, এডোখৰলৈকে মানে AC 2AC 3rd AC কাটি আৰু বাকীডোখৰ জেনেৰেল টিকেটৰ কাৰণেও বুক কৰি দিয়ে। তেনেকুৱাকৈও কৰে, তেওঁলোকৰ ছিষ্টেম আছে, তেওঁলোকৰ তেনেকুৱাকৈও কৰে। গতিকে আপোনালোক সাৱধান। গতিকে মই সাৱধান হ'বৰ কাৰণে ভিডিঅ'টো বনালোঁ আজি। ধন্যবাদ।